Hi guys, এয়া আমি আজি পথাৰত আহিলো আপোনালোকক ভাবিলো অকনমান দেখুৱাও এয়া হাজবেণ্ডে কিবা অলপ চলপ ৰুইছে আৰু এয়া পানী দি আছে আমাৰ বাবুও পানী দিব যায় দেউতাকৰ লগত পুৰা ব্যস্ত আৰু পথাৰত আহি এনেও ভাল লাগে আৰু এয়া বেহাৰ বিলাক ইমান ধুনীয়াকে ফুলিছে ফটো উঠিব আহিব লাগিব দে আৰু আমাৰ এই পিনে আছে আৰু তাকে আপোনালোকক দেখুৱালো আমাৰো ঘৰৰে বেহৰ হয় এয়া লৰা পথাৰত আহি খুব ভাল পাইছে আৰু এনেও বাচ্চাবিলাকে পানী লাৰি খুব ভাল পায় আমাৰতো আৰু বেছি আৰু হয়নে নহয় জনাবচোন আৰু হাজবেণ্ডৰ ছুটি শেষ খবৰ হৈছে কিবা কিবি ৰুই থৈ যাব আৰু এয়া দেহাক ৰখাব পৰা নাই খুব ভাল পাইছে আহি আৰু আমি বগৰী খাবৰ কাৰণে এয়া লগ বিচাৰি আছিলোঁ লগবিলাক আহি গ'ল এয়া ধুনীয়া এটা সৰুকে নদী আছে তাতে আমি কলপাত ধুলোঁ বগৰী ধুলোঁ পলিথিনতে এয়া আমি অলপ চলপ জগাল কৰিলোঁ এতিয়া আমি ৰ'দত বহি ধুনীয়াকৈ বগৰী খুন্দা খাম বগৰী খুন্দা মেইন চবেইতো বগৰী খুন্দা ভালে পায় ইয়াতনো আৰু কি কম নতুনকে এয়া আমি লেকচাৰ মাৰি বগৰী খুন্দিলোঁ এয়া বাবু বগৰী খুন্দা বাই